স্যার নিদিম কাৰণ ময়ো ইউপিপিএলৰ নতুন আলহী মই ৮ তাৰিখতে ইউপিপিএলত যোগদান কৰিছোঁ আজি দুদিনৰ পিছত আমাৰ মাকন স্বৰ্গীয় ডাঙৰীয়া যোগদান কৰিবলৈ আগুৱাই আহিছে তো শ্ৰদ্ধাৰ আজিৰ মুখ্য অতিথি আৰু ইউপিপিএল দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী ডাঙৰীয়া আজিৰ আমাৰ ইউপিপিএলৰ অতিথি নতুন আলহী শ্ৰীযুত মাকন স্বৰ্গীয় ডাঙৰীয়া ইএম ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া প্ৰাক্তন কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়া MCLA জয় মুছাহাৰী ডাঙৰীয়া প্ৰাক্তন MCLA আফজাল হক সৰকাৰ ডাঙৰীয়া বিনা গয়াৰী বাইদেউ দীপক বসুমতাৰী প্ৰমুখে মঞ্চৰ উপবিষ্ট সকলো আমাৰ ইউপিপিএল দলৰ জ্যেষ্ঠ নেতৃবৃন্দসকল আৰু বাইদেউসকল দাদা ভাইসকল খুব ভাল লাগিছে আজি ইয়াত আহি পেলাই আহিয়ে মই বহিব পোৱা নাই আমাৰ জাৰ্নালিষ্ট বন্ধুসকলে মোক সুধিছে যে মই কিন্তু দেখাও নাই হাগ্ৰামা মহিলাৰী বলে মই ইউপিপিএলত যোগদান কৰাটো কিবা ডেপুটেশ্যনত পঠিয়াইছোঁ বুলি কৈছে বলে তেখেতৰ বক্তব্যটো মই দেখা নাই কিন্তু জাৰ্নালিষ্টে যেতিয়া সুধে তেতিয়াহে গম পালোঁ মই ডেপুটেশ্যনত অহা নাই বাইদেউসকল মই ইউপিপিএল দলত যোগদান কৰিছোঁ এতিয়া কিয় যোগদান কৰিছোঁ কথাটো সেইটোহে ডাঙৰ মই কিয় যোগদান কৰিছোঁ আৰু লাইন লাইন বিপিএফ দলৰ জ্যেষ্ঠ নেতাসকল নেত্ৰীসকলে কিয় এতিয়া ইউপিপিএল দলত আহি থাকিল এই কথাটোহে আমি সমূহ বিটিচি বাকীয়ে বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বীৰ মাজত দাদা ভাই একগোট হোৱাটো আমি বিচাৰোনে নাই সামাজিকভাৱে আৰু ৰাজনৈতিকভাৱে আমাৰ মাজত কোনো ধৰণৰ যেন গণ্ডগোল নহয় এই আগৰ দিনবোৰ আমাক আৰু নালাগে আজি আমি ৰাজনৈতিকভাৱে একত্ৰিত হৈ পেলাই বিটিচিৰ উন্নয়নৰ কথা বিভিন্ন জাতি গোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতি উন্নয়নৰ কাম আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত নিৰ্মাণৰ কথা তেখেতসকলৰ ভাল শিক্ষা প্ৰদান কৰাৰ কাম এইটোহে আমি বিচাৰোঁ আৰু সেইটো সম্ভৱ কৰিছে ৰাজনৈতিকভাৱে আজি ইউপিপিএল দল প্ৰমোদ বড়ো চিফ তেখেতৰ নেতৃত্বত আজি সমূহ ইউপিপিএলৰ নেতাসকলে নেত্ৰীসকলে একগোট হৈ পেলাই বিটিচি বাকীক সেৱা কৰিবৰ কাৰণে আগুৱাইছে এইটোকে সকলোৱে সন্মান দিছে ময়ো সন্মান দিছোঁ মই দেখিছোঁ যে বিপিএফৰ দ্বাৰা এই অঞ্চলক ৰাজনীতি যদি কৰি থাকিব বিচাৰে তেতিয়াহ'লে আপুনি একো কাম কৰিব নোৱাৰে ৰাইজৰ কল্যাণৰ কাম কৰাটো বাদ দিয়ক ইউপিপিএলৰ দ্বাৰাহে সেইটো হ'ব ৰাইজে বিচাৰিছে ইউপিপিএল দলে এটা শক্তিশালী আঞ্চলিক দল হওক আৰু চিফ মাননীয় প্ৰমোদ বড়োৰ নেতৃত্বতে এই ইউপিপিএলৰ দ্বাৰাই সমগ্ৰ সৰ্বাংগীন উন্নয়ন বিটিচিৰ হওক এইটো আজিৰ বিটিচি বাকীয়ে বিচাৰিছে আৰু সেইটো যদি কৰিব পাৰে তেতিয়াহ'লে আমাৰ ভৱিষ্যত নিৰ্ণয় কৰাৰ দায়িত্ব আৰু অধিকাৰ আমাৰ হাততে থাকিব বেলেগে আমাৰ ভৱিষ্যত নিৰ্ণয় কৰাৰ সুবিধা নাপাব ইয়াৰ কাৰণে মই যোগদান কৰিছোঁ এতিয়া মোৰ এটা সময়ৰ সংগ্ৰামী বন্ধু মোৰ ভাইটি মাখন স্বৰ্গীয় ডাঙৰীয়াও মই যেনেকৈ দুদিন আগত যোগদান কৰিছোঁ দুদিন পিছত তেখেতে যোগদান কৰিবলৈ আহিছে ইতিমধ্যে আপোনালোকে শুনিছে অহা 14 তাৰিখত এই বাক্সা জিলাৰ বিপিএফৰ প্ৰেছিডেণ্ট সভাপতি মানে কি সভাপতি মানে 1 নম্বৰ হয় না নহয় হিতেশ বসুমতাৰী তেখেতেও 14 তাৰিখত ইউপিপিএল দলত আহিব বিপিএফ দল ঠেক কৰি পেলাই সিদিনাই ঠেক কৰিছে
আৰু 15 নহলে 16 তাৰিখত ওদালগুৰিত আমাৰ অন্যতম এজন নেতা প্ৰাক্তন MCLA মনামলাই নেৰসন বসুমতাৰী তেওঁ 15 নহলে 16 তাৰিখত BPF দল ত্যাগ কৰি পেলাই UPPL দলৰ যোগদান কৰিব এই যে দিনে দিনে আসল নেতাবিলাক UPPL পিনে আহি আছে এইটো কি বুলি কয় তেতিয়া কৈছে সুনামি যোৱা মই কম গোৰা কোহনীয়া হয় না নহয় গোৰা কোহনীয়া হৈ আছে BPFৰ ভৱিষ্যত অত্যন্ত বেয়া আনফালে UPPLৰ ভৱিষ্যত এতিয়া ডেইলি ভালে পিনি গৈ আছে আমি একত্ৰিত হৈ পেলাই আহক UPPL দলক আৰু বেছি মজবুত ৰাজনৈতিক দল কৰি পেলাই আমাৰ ভৱিষ্যতটো আমি নিৰ্ণয় কৰোঁ হদৌ হেকত মাকন স্বৰ্গীয়াৰী ডাঙৰীয়াক UPPL দলত ওয়েলকাম জনাই আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ